হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকেতো জানেই আজি কাতি বিহু, সেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাবচোন দেই। এয়া দেখিছে মায়ে তৰা পিঠা বনাই আছে আৰু তৰা পাতবোৰ সৰু, সেয়েহে মায়ে কলপাততো মেৰিয়াই লৈছে। আপোনালোকে চাওকচোন কেনেকৈ মেৰিয়াই লৈছে। মায়ে তাৰ মাজত কিবা কথাও কৈ আছিলে। স্কিপ নকৰাকৈ শেষৰলৈকে চাবচোন। আৰু এয়া দেখিছে আমাৰ পিঠা ৰেডি হৈ গ'ল। এইপিনে আজি আমাৰ ঘৰলৈ বৰমা আৰু বা আহিছিলে, লগতে আমাৰ ভূটানকো লৈ আহিছিলে। বৰমাহঁতক চাহ দিলে মায়ে আৰু আমিও লগতে একেলগে চাহ খালোঁ। বহুত সময় ধৰি কথা পাতিলোঁ। এতিয়া আমি খুৰাহঁতৰ ঘৰলৈ যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাবচোন। এইটো দেখিছে দুষ্ট দৌৰি ফুৰিছে আৰু এইপিনে বাহঁত চব বহি আছে। আৰু এতিয়া আপোনালোকক আমাৰ ৰাতিৰ ভাগটো দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাবচোন। আৰু দেখিছে আমাৰ পদূলিত চাকি জ্বলাইছে। সকলোৰে পদূলি মুখে মুখে এগছি চাকি দিছে। আৰু পথাৰলৈ যোৱা নহ'ল, কিয়নো আন্ধাৰ হৈ গ'ল, ভয় লাগিলে। এইটো আমাৰ ঘৰৰ নামঘৰ, তাতে চাকি এগছ দিয়া হৈছে। আৰু এয়া আমাৰ তুলসী তলতো চাকি দিছে মায়ে। আৰু এইটো আমাৰ ঘৰৰ ভঁৰাল। আজি ঘৰতে আমাৰ প্ৰসাদ দিলে, আমি প্ৰসাদ খালোঁ সকলোৱে মিলি। খুৰীহঁতো আহিছিলে। আৰু এতিয়া মায়ে পিঠা পুৰিব, দেখিছে নহয়, খোলাত দিয়া পিঠা পুৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। প্লিজ ছাপোৰ্ট কৰি যাব আৰু মৰম দিব।